হাই এভৰিৱান, ৱেলকাম টু মিদুল ভাই ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভিডিঅ'টো ব্লেক এটা ব্লগ হ'ব। তাৰ আগতে দুটামান কথা আপোনালোকক কৈ লওঁ। কেইবাদিনো ধৰি মই ভিডিঅ' বনাব পৰা নাই, মোৰ মোবাইল ফোনটো বেয়া হৈ আছে আৰু আজি এটা ব্লেক মোবাইল ফোন দি ভিডিঅ' বনাই আছোঁ। তো এইটো মোবাইল ফোনৰ আকৌ আগফালৰ কেমেৰাটো বেয়া আৰু পিছফালৰ কেমেৰাটো ভাল, যদিও ইমান পিকচাৰ কোৱালিটি ভাল নহয়। তথাপিও মই বেকসাইডৰে গোটাইখিনি আজি ভিডিঅ' শ্বুট কৰিম, তো আপোনালোকে চাই থাকিব মিদুল ভাই ব্লগ। এয়া চাওক, কেইজনমান কাপোৰ আৰু বস্তুখিনি ৰেডি কৰি লৈছোঁ। যাম যেতিয়া সেইকাৰণে বস্তুখিনি গোটাইখিনি ৰেডি কৰি লৈছোঁ, আপোনালোকক দেখাই আছোঁ, চাই লওক। প্ৰথমবাৰৰ বাবে মই উৰাজাহাজত উঠিম আৰু হায়দৰাবাদলৈ যাম। তো যিয়ে নহওক, মই আছোঁ বৰ্তমান শিলিগুৰি এয়াৰপৰ্টত আৰু এইখন এয়াৰপৰ্টৰ পৰা উৰাজাহাজত উঠি যাম হায়দৰাবাদলৈ। বন্ধু বান্ধৱীসকল, আজি প্ৰথমবাৰৰ বাবে উৰাজাহাজত উঠিলোঁ আৰু আজিৰ যাত্ৰাটো অলপ বেলেগ ধৰণৰ হ'ব। মানে হঠাৎকৈ প্ৰগ্ৰামটো হ'ল। ফাৰ্ষ্ট টাইম উৰাজাহাজত উঠাৰ মজাই বেলেগ। চাওক, উৰাজাহাজখনে ওপৰলৈ উৰিবৰ কাৰণে ৰেডি হৈ কেনে একবাৰে ৰান কৰি আছে। চাওক, মজা, ওপৰলৈ উৰিল 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 উৰিল, মজা। আপোনালোকক মই বাহিৰৰ ফালে দেখাই আছোঁ। চাওক, ধুনীয়া দৃশ্য। উৰাজাহাজৰ পৰা আকাশৰ এনে সুন্দৰ দৃশ্য লাইফৰ ফাৰ্ষ্ট টাইম চালোঁ, মজা লাগিছে দেই। ফাইনেলি পাই গ'লোঁ ওপৰত। বাপৰে বাপ, এতিয়া অলপ ভালটো কম লাগছে। চাওক, ধুনীয়া সুন্দৰ লাগি আছে। আজি মোৰ মোবাইল ফোনটোৱে বৰবাদ কৰি দিল মোক। বাপৰে বাপ, বেক চাইডৰ কেমেৰা দি এতিয়া মই ভিডিঅ' শ্বুট কৰিব লগা হৈছে। ফ্ৰণ্ট চাইডৰ কেমেৰাটো একেবাৰে বেয়া, খেলি মেলি কৰি ৰাখি দিলে। চাওক, আৰু কেতিয়াবা হয় মোৰ ভাগ্য এইফালে নদুখা। এতিয়া চাওক, মেঘখিনি দেখা গৈছে, ধুনীয়া লাগিছে। আৰু অলপ পিছতে পায়ে যাম আমি। এতিয়া টেক অফ কৰিব, মানে আকাশৰ পৰা মাটি চুই পাব। তো গাইজ, কেমেৰাটো মই ইয়াতে অফ কৰি দিম আৰু একেবাৰে বাহিৰত যাই কেনে অন কৰিম। তো চাই থাকক ভিডিঅ'টো। এইটো ফোন দি এয়াৰপৰ্টত ভিডিঅ' শ্বুট কৰিলে লাজে পাম, পকেটত থৈ দিয়ে ভাল। ফাইনেলি পাই গ'লোঁ হায়দৰাবাদ। এয়া চাওক, হায়দৰাবাদৰ আবেলিৰ এটা ধুনীয়া ভিউ, বঢ়িয়া লাগছে। চাওক, সুন্দৰ ধুনীয়া। চাইনবোৰ্ডখনত চাওক, গ্ৰেটাৰ হায়দৰাবাদ বুলি লিখা আছে। গাইজ, ফাৰ্ষ্ট টাইম হায়দৰাবাদ আহিলোঁ। মোৰ কাৰণে চহৰখন একেবাৰে নতুন, ক'ত কি আছে একো নাজানো। তো চাই থাকিব ভিডিঅ'টো, চাওঁ কি বাৰু হয়। আৰু এতিয়া আৰু পেহী ল'ৰাটোক ফোন কৰিব লাগিব। ফোনটো কৰি লওঁ বাৰু, নাজানো যেতিয়া সি অলপ আগবাঢ়ি আহিলে ভাল। হায়দৰাবাদতো গুৱাহাটী চিটিৰ নিচিনাই যাম জঁট হয়, কিন্তু অলপ উন্নত আছে ৰাস্তা ঘাটবিলাক। ইমান সুন্দৰ ধুনীয়া, চাওক, দেখাৰ লগে লগে ভিতৰত সোমাই যাবৰ ইচ্ছা কৰি আছে। চাওক, এনেকুৱা ধুনীয়া লাগছে। গাইজ, অটো ৰিক্সাত উঠি কেনে যাই আছোঁ আৰু অটো ৰিক্সাৰ পৰাই মই ভিডিঅ' কৰি আছোঁ। চাওক, ইমান সুন্দৰ ধুনীয়া লাগছে ৰাস্তাটো। এয়া চাওক, অলপ আগত যাই কেনে মই ব্ৰিজখনৰ একদম মাজত পাম যাই। সেই মাজৰ পৰা আপোনালোকে দেখাইছোঁ, ব্ৰিজখনত ডিজাইন কৰা আছে, বহুত ধৰণৰ ডিজাইন আছে ইয়াতে। আপোনালোকে চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। পাই গ'লোঁ ব্ৰিজখন।
চাওক কেনেকা সুন্দৰ ধুনীয়া ডিজাইনৰ ব্ৰিজ এইখন। বাও, বঢ়িয়া লাগিছে। মই ফাৰ্ষ্ট টাইম আহিলোঁ, সেইকাৰণে ব্ৰিজখনৰ নাম নাজানো। কাৰোবাৰ পৰা সুধি কেনে জানিব লাগিব ব্ৰিজখনৰ নাম কি। আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট বক্সত জনাই দিব সেইখন কি ব্ৰিজ হয়। তো গাইজ এন্ধাৰে হৈ গ'ল। এতিয়া চাওক সন্ধিয়াৰ মজাটো, লাইট চাইট পূৰা জ্বলি আছে, ধুনীয়া লাগিছে। চাওক ডাঙৰ ডাঙৰ চাওক এনেই ধুনীয়া ধুনীয়া ইয়াতে এজন মোৰ পিজিৰ ল'ৰা থাকে, অলপ পিছত তাৰ ৰুম পায়ে যাম, তাতে যাই কিনে আপোনালোকক দেখাই আছোঁ। শেষত আপোনালোকক চিনাকি কৰি দিওঁ, এয়া মোৰ পিহিৰ ল'ৰা, বাচন পূৰা চাফা কৰি আছে। ৰাতিৰ ভিতৰতে আমি ৰিটাৰ্ণ হ'ম, তাৰমানে ৰাতি যাই কিনে আকৌ ঘৰ পাম। তো ৰাতিৰ ভিডিঅ'খিনি বনাব নোৱাৰিম, কাৰণ মোৰ অলপ পাৰ্চনেল প্ৰব্লেম আছে, তাৰ কাৰণে মই দুখিত। তো বাই বাই আৰু।